হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে। মোৰো ভাল। আজি আপোনালোকৰ ওচৰলৈ এটা স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল গাহৰি মাংসৰ লগত খৰিচা। সকলোৱে জানে গাহৰি মাংসৰ খৰিচা কিমান টেষ্টি হয়। আৰু এতিয়া গাহৰি মাংস বইল কৰিছে, তাত কচু দুডালমান কাটি দিলে আৰু বইল কৰোঁতে অকণমান নিমখ দি দিয়া হ'ল। তাৰপাছত পূৰা বইলিং হৈ আছে আৰু জুইৰ সোৱাদ সদায় সুকীয়া, সেইটোতো আপোনালোকে জানেই। বইল হৈ আছে আৰু ঢাকি দিয়া হ'ল। ইপিনে হালধি, খৰিচা, কেঁচা জলকীয়া, আলু, আদা নহৰু পেষ্ট, পিঁয়াজ হিচাপত কাটি লোৱা হ'ল। মাছ ধৰিছিলে, মাছখিনি নেটখনত ঢালোঁতে পাৰতে পৰিলে। ভালেমানখিনি মাছ পাৰত পৰি গ'ল। আকৌ এইবোৰ বুটলিব লগা হ'ল। ইয়াত ধৰিছিলে মাছ, পিছে ভিডিঅ' কৰা নহ'লে। নেক্সট টাইম মাছ ধৰিলে মই ভালকৈ ভিডিঅ' কৰি আপোনালোকক দেখাম। বইল হৈ গ'ল ভালকৈ। এইখিনি চাওক, একদম লোকেল মাছ কিমান ধুনীয়া হ'ব তেলত ফ্ৰাই কৰি খাবলৈ, একদম টেষ্টি হ'ব। আৰু পিনে গৰম কেৰাহীত তেল দি দিছে। তাৰপিছত পিঁয়াজ দি দিলে, পিঁয়াজ দিছে। তাৰপাছত এইপিনে আদা নহৰু পেষ্ট, সেইখিনি ব্ৰাউন হোৱালৈকে ভালদৰে ভাজি থাকিব লাগিব। খৰিচাও দি দিছে। সেইখিনি পূৰা লৰাই একদম ব্ৰাউন হোৱালৈকে ভালেমান টাইম ভাজি থাকিব লাগিব। গাহৰিখিনি দি দিছে এতিয়া, দি পিনে আকৌ লৰাই দিব লাগিব। লৰাই আছে, হালধিও দি দিলে, নিমখ হালধি দি পিনে লৰাই আছে ভালকৈ। এতিয়া মাংসৰ তেলটো ওলাব লাগিব আৰু মছলাও দি দিছে, কাশ্মীৰী মিৰ্চ অকণমান, তাৰপাছত জিৰা গুড়ি দি ভালকৈ লৰাই দিব লাগিব। তাৰপৰা মিট মছলাও অলপ দি দিছে। কমেণ্ট বক্সত জনাবচোন কোনে কোনে খৰিচাৰ লগত গাহৰি ভাল পায়। চব মছলা নিমখ হালধি চব দিয়াৰ পাছত অকণমান পানী ছটিয়াই ভালকৈ লৰাই এতিয়া এইখিনি ঢাকি দিব। তেতিয়া বস্তুটোৰ টেষ্টটো বেছি ভাল হয়, মছলাখিনিও সিজি যায়। অলপ দেৰি ঢাকি দি আকৌ লৰাই দিছে। অকণমান অলপকৈ মাংসৰ তেল ওলাইছে আৰু ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া সেয়া চাওক, ছাইডেদি এনেকৈ তেল ওলাই আছে। বাকী অলপমান কেঁচা পিঁয়াজ থৈ দিয়া আছিলে, সেয়া এতিয়া পাছত দি দিয়া হ'ল। একদম বহুত ধুনীয়া কালাৰ এটা আহিছে একদম। মোৰ যে এনেকৈ একদম এপিচ খাওঁ লাগি গৈছে, ইমান ধুনীয়া হৈছে মানে। একদম কালাৰ এটাও আহিছে, একদম পূৰা তেল ওলাই গৈছে চাইডে। আৰু পিঁয়াজটো অকণমান কেঁচা নিচিনা হৈ আছে। কেঁচা জলকীয়া দি দিলে, আলুও দি দিলে। আলু, কেঁচা জলকীয়া দি লৰাই আছে। আকৌ এতিয়া অকণমান পানী দি দিব লাগিব। পানী দি দিছে অকণমান, কাৰণ আগত দিয়া পানীখিনি শুকাই একেবাৰে তেল ওলাই গ'ল। আকৌ এতিয়া হিচাপত পানী দি দিছে, মানে বেছি জোল নকৰে, অকণমান মানে গ্ৰেভি টাইপৰ কৰিব। এতিয়া এইখিনি অলপ দেৰি ঢাকি থৈ দিম। ঢাকি থৈ দিয়াৰ পাছত ধুনীয়া হৈছে চাওকচোন। পূৰা মানে কেৰাহীত পূৰা ভৰ্তিকৈ তেল ওলাই গৈছে। তেলেই ওলাই গৈছে কেৰাহীত।
অলপ অলপকৈ উতলি থাকক আৰু জুইটো একেবাৰে চিমত দি থোৱা আছে, একদম কমাই থোৱা আছে, অঙঠাতে হৈ আছে। কুটকুটকৈ সিজি থাকক এয়া। খৰিচা অকণমান তাকৰ হোৱাৰ নিচিনা লাগিলে আৰু অলপ খৰিচা দি দিয়া হ'ল আৰু খৰিচাৰ স্মেলটো আহিছে এতিয়া লাহে লাহে। ধনিয়া, কেঁচা ধনিয়া পাত দি দিয়া হৈছে। এয়া ফাইনেলি হৈ গ'ল, এয়া চাওক একদম মানে আলু পিচো একদম ধুনীয়াকৈ ফ্ৰাই হৈছে। আলু পিচ খাবলৈও মানে এনেকুৱা লাগিছে বহুত ধুনীয়া হ'ব আৰু একদম মাংসৰ এনেকৈ তেলটো বাগৰি আহিছে দেখিছেনে, আৰু মাংসৰ যি পিঁয়াজৰ যি গ্ৰেভি টাইপৰ গ'ল সেইটো যে খাবলৈ মানে দেখাতে ভাল লাগিছে আৰু খাবলৈ কেনেকুৱা হ'ব আৰু। পিছে এতিয়া মই খাওঁ আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব।